हेलो फ्रेंड्स नमस्कार जनाइছোঁ মই আপোনালোক সকলোকে লগতে মই মোৰ এই হাইনাশ্ৰী বড়ো ইউটিউব চেনেলটোৰ আপোনালোক সকলোকে আদৰণি জনাইছোঁ আৰু আজি মই আহিছোঁ আমাৰ ঘৰৰ বেহাৰতলিত মানে আজি বেহাৰ উঠোৱা কথা আৰু মাহত আহিল আগতে এতিয়া মই অকলে আহি আছোঁ ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ আমাৰ বেহাৰ তোলাৰ এটি সৰু দৃশ্য ভিডিঅ'টো কৰিবলৈ লৈছোঁ আশা ৰাখিলোঁ আপোনালোকে ভিডিঅ'টো চাব फ्रेंड्स এতিয়া মই আমাৰ বেহাৰতলিত আহি পালোঁ মানে বেহাৰখিনি ইমানে বেয়া হৈ গৈছে যে চাব বেয়া লাগিছে মানে সেইদিনাখন যিদিনা সৰস্বতী পূজাৰ বৰষুণ আহিছিল শিল বৰষুণ সেই বৰষুণত মানে গোটেই বেহাৰখিনি বেয়া হৈ গ'ল ভাঙি গৈছে আৰু উঠাব বেয়া হৈছে খুব বহুত মানুহ মাতিবলগীয়া হৈছে ইয়াতে বেহাৰ উঠাবৰ কাৰণে আৰু বেয়া লাগিছে আৰু বেহাৰখিনি উঠাবৰ বাবে ইমান বহুত ভাল হৈছিল মানে বেহাৰখিনি এবাৰ ভাল হ'ব বুলি ভাবিছিলোঁ আমি সবে তাৰপিছত যেতিয়া শিল বৰষুণ আহিল তেতিয়া গোটেইখন বেয়া হৈ গ'ল সেইকাৰণে মন চন মাৰি মানে সবে বেহাৰ উঠাই আছে আৰু ইফালে আপোনালোকক বেহাৰখিনি দেখুৱাই দিম ভালে আছে আমাৰ বেহাৰখিনি আপোনালোকে দেখা পাইছে এইখিনি মানে বহুত ভাল আছিল আগতে এতিয়া বহুত ভাঙি গৈছে ইয়াৰ ঠানিবোৰ ভাঙি মানে মাটিত পৰি গৈছে আৰু মাটিত পৰি উঠাব বেয়া হৈছে আৰু বহুত আপোনালোকক দেখুৱাইছোঁ ইয়াতে গুটি সৰি পৰি কিনে আকৌ গজালি মেলিছে যিহেতু আমি ইয়াতে আহি পোৱা 2 ঘণ্টামান হ'ল বেহাৰ উঠাই আছে তাতে 3জনী আছে গাঁৱৰ 2জনী ভণ্টি আৰু এজনী বৰমা আছে তেওঁলোকেও বেহাৰ উঠাবলৈ মাতা হৈছে তেওঁলোকক ইহঁতে বেহাৰ উঠাই আছে আৰু আমি সবে খাবলৈ ইয়াতে মই চাহ বনাই আছোঁ তেওঁলোকক দেখুৱাই দিছোঁ মই চাহখিনি মানে চাহখিনি ঘৰত বনাই আনিলে ঠাণ্ডা হৈ যায় আৰু বহুত বেছি লাগেতো ঠাণ্ডা হৈ যায় সেইকাৰণে ইয়াতে ইমান খৰি আছে ইফালে জেগাও আছে জুই জ্বলাবৰ বাবে সেইকাৰণে আমি ইয়াতে চাহখিনি বনালোঁ আৰু Bapa. Oh my God! Wow! লাজ কৰি আছে তাত দিছা তাকে আদৰি আৰু আমি এতিয়া চাহ খাই পিনে আকৌ বেহাৰ তোলাত লাগিম আজি মানে দিনটোৱে বেহাৰ তুলিয়ে থাকিম আৰু আৰু
আৰু সিফালে আমাৰ ভাইটি আহি আছে ভাইটি এই দৰ্জা ফালে আহিবা নৰা দৰ্জা খুলি আহিবা নৰা এইখিনি উঠোৱা হ'ল আৰু ৰাতিপুৱাৰ পৰা 12টা বজালৈকে তো ফ্ৰেণ্ডছ এতিয়া মানে মই ইয়াতে বহি আছোঁ অলপমান চাহ আছে ইয়াতে গছৰ আৰু এতিয়া আৰু আজি ৰ'দটো ইমান চোকা মোৰ ভাগৰ লাগি আছে বহুত আৰু সিফালে মাহঁতে বেহাৰ উঠাই আছে ৰ'দত হ'লেও আগে থাকব লাগব এতিয়া তোক এনেকৈ দিলে কেনেকৈ দেখা পায় শুনা নিচিনা কইনা নিচিনা দেচোন তাই দিচোন ইটো দি দুটা কেনেকৈ নহয়তো কইনা নিচিনা দেচোন তুমি ভাল দেখা পাই ইয়াত পুলি কচু পুলিখিনি বৰমাই উঠাই দিছে ফ্ৰেণ্ডছ যোৱাকালি যিহেতু আমাৰ বেহাৰখিনি আধা তোলা হৈছিল আৰু সেয়েহে আজিও আমি তুলিব আহিছোঁ বেহাৰ আজি আছে দীপশিখা ভণ্টিৰ লগত আৰু আমি বেহাৰ উঠাব গৈ আছোঁ আপোনালোকক দেখুৱাই দিম বহুত আছে মানে বেয়া হৈ গৈছেতো বৰষুণ মানে শিল বৰষুণে গোটেইখন বেয়া কৰি দিছে মানে উঠাব অলপমান ডিষ্টাৰ্ব হৈছে আৰু সেইখিনি ভাঙি ভাঙি গৈছে সেইকাৰণে টাইম লৈছে আৰু নহ'লেতো এদিনতে হৈ যোৱা আহি পালোঁ লগা মাথাত বান্ধি লওঁ মাথা বিষাব না নহ'লে ৰ'দত এইখিনিয়ে ভাল হৈছে উঠাবা কালিৰ এইখিনি সৰু সৰু আছিল ডাঙৰ ডাঙৰকেইডাল ভাল লাগে আমাৰ ভণ্টিও অলপমান বেহা তোলাত মানে আমাক সহায় কৰি দিছে আৰু ফ্ৰেণ্ডছ মানে তেওঁলোকে ইয়াতে তিনিজনী যিহেতু তুলি আছিল মা আৰু বৰমা আৰু ইফালে ভণ্টি এজনী আহিছিলতো তেওঁলোকে মানে দীঘলকৈ এই পিছফালৰ পৰা এই
পিছফালৰ পৰা উঠাই আছে, উঠাই আহি এইখিনি পাইছিলে আৰু এইখিনি পাওঁতে সিহঁতে আকৌ পিছফালে গ'ল। তাৰপিছত আমাক কৈছে কি ইয়াত লাগি সমানকৈ তুলি থৈ আহিবি আমাৰ লগত, নহ'লে নাহিবি কৈছে। সেইকাৰণে আমি ইয়াতে উঠাই আছোঁ আৰু আমি এতিয়া সেইখিনিলৈকে তুলিলেহে আকৌ সিহঁতৰ লগত যাব পাৰিম, নহ'লে আমি অকলে ইয়াৰ লাগে তুলি খাব লাগিব আৰু সেয়ে এইখিনি আমি তুলি থৈ যাওঁ আৰু জল্দি শেষ কৰি দিওঁ। অঁ, তেতিয়াহে আমি সিহঁতৰ লগত যাব পাৰিম। অঁ, এয়া সমান হ'ব আৰু মানে 50-50 এই আৰু এইফালে চাহ বহাইছে আমাৰ জেঠি হয়তো চাহ বহাইছেনে জেঠি? খাইছানে লাল চাহ? একো নাই পানী খুন্দা ফাইনেলি সমান হৈ গ'ল লাইন। এতিয়া আমি আকৌ তেওঁলোকৰ লগত পিছত যাম, মানে অকলে ভাল নালাগে আৰু তেওঁলোকৰ লগত সেইকাৰণে কথা পাতি বেহাৰ উঠাম, সেইকাৰণে আমি পিছত যাওঁ। আৰু ইফালে খিচৰি বনাই আছে, খিচৰি খাইগা हम लोग खाएगा। Nó bị nhau đi này. Không được chứ. Làm sao mà tự bà đi khoai đi. Hello friends, ইয়াতে মানে অলপমান আমি ফটো উঠিলোঁ, আকৌ যাওঁ চাহ খালোঁ যিহেতু আকৌ বেহা উঠাব লাগিব যাওঁ। মানে আমাৰ ভণ্টি দীপশি খাই এতিয়া ঘৰত যাব আৰু মানে আইতাই তাক মাতি আছে, সেইকাৰণে তাই যাবলৈ ওলালে। বেয়া লাগিছে চাগে? বেয়া লাগিছে, যাব লাগিব আৰু এতিয়া যাব আৰু তাই, মোৰো বেয়া লাগিছে দেচোন। বাই বাই। আৰু তাই গ'ল, তাইক থৈ আহিলোঁ। মানে ৰাস্তাটো মানুহৰ ঘৰ নাই বেছি এইখিনিতে, সেইকাৰণে তাইক থৈ আহিবলগীয়া হ'ল। বহুত বাঁহৰ গছ আছে, বহুত ইফালে চাব পাৰে আপোনালোকে। এনেকৈ আৰু ইমান মানুহৰ ঘৰ নাই ইয়াতে, সেইকাৰণে আমাৰ ভয় লাগে ইয়াতে। তথাপি মোৰ ইমান ভয় নালাগে, তাই অলপ সৰু আছে সেইকাৰণে তাই বেছিকৈ ভয় কৰে, সেইকাৰণে থৈ আহিবলগীয়া। তো ফ্ৰেণ্ডছ, এতিয়া মই খিচৰি খাই ল'লোঁ, খাই পিনে আকৌ বহিম অলপমান, বহি পিনে আকৌ বেহাৰ উঠাব যাম। তো ফ্ৰেণ্ডছ, এতিয়া আমি খাই ল'লোঁ খিচৰি আৰু এতিয়া আকৌ বেহাৰ উঠাব লাগিব। ভালে আছে। যাওঁ। অলপ কাম কৰিলোঁ, তাৰপাছত মানে বহুত ভাগৰ লাগিল আৰু পানী পিয়াহ লাগিল,
সেইকাৰণে মই পানী খাব আহিলোঁ। এইটো ফ্ৰেণ্ডছ মানে এতিয়া আমাৰ বেহাৰ উঠোৱা হৈ গ'ল আৰু সকলো গ'ল ঘৰত, মানে সকলো মানে বৰমাহঁতে গ'ল আৰু বৰমা আৰু ভণ্টি গাঁৱৰ থকাটো ইহঁতে গ'ল। তাৰপিছত আৰু এতিয়া আমি মা মই আছোঁ, কিবা কিবি লৈ যাব লাগিব ইয়াতে কিবা কিবি অনাবিলাক। আৰু সন্ধিয়া হ'ল, ঠাণ্ডা লাগিছে আৰু ঘৰত যাওঁ আৰু চাওক আমাৰ বেহাৰবোৰ এইখিনি উঠোৱা হ'ল। তো ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ আৰু আন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। আৰু সেয়েহে আজি মই আপোনালোক সকলোকে দিছোঁ বাই বাই।